আমি বাৰে বাৰে মানা কৰিছোঁ বেলদাৰ, কিন্তু আপোনাক খং দিছিল কাৰণে তাই ভাবি মোক এৰি দিয়াত কৰিছিল। ৰাতিখন আপুনি ইয়াত কি কৰি আছে? যাওক 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 যাওক, একদম ঘৰলৈ যাওক। মই ঘৰলৈ যাওঁৱে বা নাযাওঁৱে, তই কিন্তু তোৰ ঘৰলৈ গৈ কাকো জীৱিত অৱস্থাত বিচাৰি নাপাওঁ। মজা লাগছে তোৰ পত্নী পুত্ৰ মৃত শৰীৰ। নাই নাই, এইবোৰ আপুনি কি কৈছে? কোন হয় আপুনি? কোন হয় আপুনি? একো নকয় কিয়? মই নাগ দেৱী মনসা, মই তোক কোনেও পূজা নকৰে, সেইকাৰণে তহঁতে মোৰ শক্তি আৰু পূজা প্ৰমাণ নাপাওঁ। মই পাওঁ, মই জানো আপোনাক গুৱাহাটীৰ পৰা কোনেও কেতিয়াও ৰেহাই পাব নোৱাৰে। জানাই যদি মোৰ মনৰ জুইৰ পৰা কিয় ঢালিছ, কিয় উঠিছ, কিয় সেই চান্দ সদাগৰৰ লগত হাত বান্ধিছ, যিয়ে মোক পদে পদে অবৈধ আৰু লাঞ্ছিত কৰি